নমস্কাৰ বন্ধুসকল মই হলো এডি আৰু আপুনি চাইছে B1 যত পাব ফ্যাশন আৰু গ্ৰুমিংৰ ওপৰত ভিডিও তো আজি আমি এইটো ভিডিওত আলোচনা কৰিম ওভেল ফেস শেভৰ হেয়াৰ ষ্টাইলৰ বিষয়ে আৰু আপুনি হয়তো জানে যে পৃথিৱীত আটাইতকৈ বেছি আৰু কমন ফেস শেপটো হল ওভেল আৰু তাৰ বাবে আজি আমি টপ 5 সাউথ হিৰোৰ নাম লৈছো যাৰ ফেস শেপ হয় ওভেল আৰু আপুনি হিয়তৰ হেয়াৰ ষ্টাইলবোৰ পছন্দ কৰি লব পাৰে তো বলক ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে জানি লওক যে আমি যিমানখিনি সাউথ হিৰোৰ নামবিলাক কম আৰু আপুনি চাব যে হিয়তৰ হেয়াৰ ষ্টাইলবোৰ ৰাইট আৰু লেফট সাইডে এইখিনি আৰু এইখিনিত আপোনাৰ চাব খৰু খৰু চুলি থাকে আৰু যোনটো টপ থাকে টপ মানে এইখিনি চুলিবিলাক অলপ দীঘল থাকে তো টপ 5 সাউথ হিৰোৰ ভিতৰত নম্বৰ 1 আছে প্ৰবাস নম্বৰ 2 আছে আলু অৰ্জুন নম্বৰ 3 আছে মহেশ বাবু নম্বৰ 4 আছে চাৰান আৰু নম্বৰ 5 আছে জুনিয়ৰ N.T.R তো এতিয়া আপুনি জানি ললে এইজন সাউথ হিৰোৰ ফেস শেপ হয় ওভেল আৰু হিয়তৰ যোনটো হিৰো আপোনাৰ পছন্দ হৈছে সেই পছন্দ হোৱা হিৰোজনৰ গুগলত গৈ সাৰ্চ কৰি লব সাৰ্চ কৰি লোৱাৰ পিছত যোন হেয়াৰ ষ্টাইলটো আপোনাৰ পছন্দ হয় সেই হেয়াৰ ষ্টাইলটো মিলাজুলাকে আপুনিও কৰি লব পাৰে তো ফটোত যেতিয়া মই দেখুৱাই আছিলো হিয়তৰ লেটেষ্ট এইবিলাক হেয়াৰ ষ্টাইল আছিল তো এই ফটোটো পাস কৰি আপুনি স্ক্ৰিনশ্বট লৈ আপুনি হেতু হেয়াৰ ষ্টাইলও কৰিব পাৰে আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব